হাই ফ্ৰেণ্ড, মই অসমৰ জিন্তি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ মাৰ ঘৰলৈ। মই আৰু কি কাৰণত আহিছোঁ সকলোখিনি আপোনালোকক জনাম। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজি যিহেতু বহুত গৰমৰ মাজতো আন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। আপোনালোকৰ নিশ্চয় ভাল লাগিব। মানে আমাৰ মন্দিৰ হয়। ইয়াতে আমাৰ মায়ে সদায় পূজা কৰে। ইয়াতে মায়ে ৰাতিপুৱা আমাৰ সোমবাৰ সদায় পূজা কৰে। সোমবাৰ মানে অন্য দিনেও কৰে। আৰু এইপিনে চিগুন গছ আছে বহুত। মানে আমাৰ গাড়ীবোৰ ৰখাই থৈ দিয়ে গছৰ তলত। ধুনীয়া ছায়া পৰি থাকে কাৰণে গাড়ীবোৰ গছৰ তলতে ৰখাই থৈ দিয়ে। আকৌ গাড়ী ভাল কৰি আছে, গাড়ী বেয়া হৈছে। কি ধুনীয়া চিগুন গছ, আমি সৰুতে একবাৰ কাটিছিলে, আকৌ এবাৰ ডাঙৰ হৈ গ'ল আৰু বিক্ৰী কৰিব পৰা হৈ গ'ল। এই ভাত খাই আছে, সকলো টাইম পোৱা নাই খাবলৈ। এতিয়া একদম সপা সপিকি সোমাইছে। সেইকাৰণে আইসকল এতিয়া নাম ধৰিব। আমাৰ ঘৰত এজন নতুন ফেমিলি মেম্বাৰ আহিছে, সেইকাৰণে আজি আইসকলে নাম ধৰিব। আজি যিহেতু 1 মাহ হ'ল, সেইকাৰণে সৰুকৈ এখন কাজ হেৰি কৰিছে। সকলোখিনি আপোনালোক এতিয়া সকলোৱে নাম ধৰিব। এইজনী মোৰ খুৰাৰ ছোৱালী ভণ্টি হয়, মস্ত বদমাছ। এইজন মোৰ নতুন ফেমিলি মেম্বাৰ হয়, আমাৰ ভতিজা হয়। চুনু চুনু এইফালে চা, এইফালে চা, এইফালে চা। তাই টোপনি যাই থাকে গৰমতে। ইপানে কেইজনমানে বহি আছে। ইপানে আছে ৰান্ধনীবিলাক। কি কি বনাব মই গোটেইখিনি দেখুৱাম। ইয়াতে পাপৰ ভাজি আছে, এতিয়া মাছ ভাজিব, মাংস বনাব আৰু তামোল কাটি আছে। আকৌ এজনী ইফালে মাছৰ তিতাবোৰ বনাই আছে। গৰমতে কেনেবাকৈ বনাই আছে আৰু এইপিনে দেখুৱাইছোঁ আমাৰ আলহী আহিছে বহুত। কিবা এটা কৈ দিয়া। ইফালে আমাৰ নতুন ফেমিলি মেম্বাৰে খালি শুই থাকে। চুনু ইফালে মাত দিয়া। হাই হেল্ল' কিবা এটা কৈ দিয়া। অকল এতিয়া নাম গাই আছে। আমাৰ নাম শেষ হৈ গ'ল। ইফালে মিঠাই, এতিয়া ইপানে প্ৰসাদ দিব। ইপানে মামীয়ে খাই আছে। নাম শেষ হৈ গৈছে, এতিয়া প্ৰসাদ খাবলৈ দিব। সিহঁতৰ ফূৰ্তি লাগিছে দেই বহুত। এইপিনে আছে আমাৰ তাল গছ, নাৰিকলৰ গছ, ছজনা গছ আৰু আছে শিয়ালি ফুলৰ গছ। শিয়ালি ফুল মই বহুত ভাল পাওঁ ভাজি খাই, তিতা তিতা লাগে অলপ। মই এতিয়া আমাৰ ঘৰৰ ওচৰত এখন নদী আছে, চিংৰা নদী বুলি কয়, সেইখন দেখুৱাম। আৰু মাজে মাজে মই খোজকাঢ়ি গৈ আছোঁ। ধুনীয়া ধাননি পথাৰৰ মাজে মাজে দেখিছে নদী। মই নদীৰ কাষলৈ আহিছোঁ। ইমান ধুনীয়া নদী। এইবিলাক মেচিন হয়, বালু উঠোৱা মেচিন হয়। এইবিলাক গোটেই নদীৰ কিনাৰে কিনাৰে গোটেই মেচিন লগাই থৈ দিছে। আগত মানুহে হাতেৰে বালু উঠাইছিলে, এতিয়া মেচিনেৰে উঠায়। এইবিলাক বালু হয়, এনেকৈ বালুবোৰ জমা কৰি ৰাখে।
মই এতিয়া গৈ আছোঁ লিবু গছৰ ওচৰলৈ। লিবু ছিঙিম, লিবু ছিঙি চৰ্বত খাম। আজি যিহেতু বহুত গৰম, লিবুবোৰ বহুত দূৰত আছে। এতিয়া লিবু লৈ আহিলোঁ, 3টা লিবু লৈ আহিলোঁ। এতিয়া চৰ্বত বনাম। আমাৰ মাৰ ঘৰৰ পৰিৱেশটো গোটেই গাঁৱৰ পৰিৱেশ হয়, গোটেই গছ গছনিৰে ভৰা। তামোল গছ, অমিতা গছ, কলগছ, লিবু গছ সকলোখিনি আছে। আৰু কি বুলি কয়, গণমৰিচৰ গছ। আৰু ইপিনে আমাৰ দেউতাই হাল মৰা ট্ৰেক্টৰখন আছে। দেউতাই যিহেতু ট্ৰেক্টৰেৰে হাল মাৰে, আজিকালি গৰু ব্যৱহাৰ নকৰে, ইখনেৰে হাল মাৰে। যিহেতু আমাৰ বহুত মাটি আছে, খেতিৰ মাটি, সেইকাৰণে ইখনেৰে হাল মাৰে। ইফালে তাঁত বৈ, ইফালে তাঁত বোৱা হেৰিখন আছে, শালখন আছে। গোটেই মানে ঘৰুৱা পৰিৱেশ আৰু থাকি ভালো লাগে। ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।